পাৰি নহয় দতি আজি চুলাইকে খক এইটোৱে ভাল লোকেল বস্তুটো এইটো বহুত ভাল এইটো খাব লাগে মানুহে হয় হয় তুমি ঠিকেই কৈছা লোকেল চুলাইটো খালে এইটো বহুত বেমাৰৰ কাৰণে ভাল লাল চালবিলাক ভাল নহয় আজিকালি এইবিলাক অসমৰ নে অৰুণাচলৰ আমি সীমামূৰীয়া জেগাবিলাকত ধৰিবই নোৱাৰি অসমৰ বিকিলেও ধৰিব নোৱাৰি অৰুণাচলৰ বিকিলেও ধৰিব নোৱাৰি এই বহুত ভেজাল হ'ল এই লোকেল চুলাইটো মানুহ হ'ব নোৱাৰে চেপাটো অৱশ্যে ভাল এই হেৰিয়ত বনোৱাটোতো এই কিবা এই ধান খেৰ বা বনোৱাটোতো একদম মানে ইয়াতে খাবলৈ নাই পাবলৈও নাই তুমি ঠিকেই কৈছা এই লোকেল চুলাইটোৱে ভাল হয় হয় তপাদতি ঠিকেই এই লোকেল চুলাইটো বহুত মানুহে মানে প্ৰশংসা কৰে আজিকালি মই শকত মানুহবোৰক মানে কি হয় লোকেল চুলাইটো খাবলৈ কওঁ কাৰণে চৰ্বি কমাই দিয়ে হাই প্ৰেছাৰ থকাটো নৰ্মেল কৰে অৱশ্যে আজি মই 17-18 বছৰ হ'ল আৰু এই চুলাই খোৱা মোৰ একো ছাইড এফেক্ট পোৱা নাই মই ক্ষীণোৱাও নাই শকত হৈছোঁ একোৱেই হোৱা নাই অৱশ্যে মই লিমিট খাওঁ বেলেগৰ নিচিনা ইমান বেছি নাখাওঁ মই খুব সেই 20-30 টকাই খাওঁ এই 30 টকা হয় আৰু পিছে তুমি এইখিনি এই মাছখিনি ক'ৰ পৰা আনিলা এইবাৰ মাছ আকৌ মানে হেৰি নহয় মানে উজনি অসমৰ আৰু এই নৰ্থ ইষ্টৰ এই উত্তৰ পূৰ্বাঞ্চলৰ মাছ বেছি নাথাকিলেই মানে বানপানীত মানে ওলাই গ'ল তাতে মানে শুনিছিলোঁ এই ফজলহঁতৰ ফিচাৰীটো বোলে সেই 2 কুইণ্টেল মাছ মেলিছিলে বোলে সেইদিনাই ৰাইজেও ধৰিছিলে বোলে অলপ নাই মাছ নেপালে যিমান মানে আগত ওলাই সেই 3 ভাগৰ এভাগো নোলালে দুখ কৰিছে মাক দেউতাকে দুখ কৰিছে আৰু ফজলো দুখ কৰিছে মাছ চাছ নাই ময়ো গৈছিলোঁ পাতত দিয়া কেইটামান পালোঁ আৰু ইমান ডাঙৰ ফিচাৰীটোও বেয়া লাগে 2 কুইণ্টেল মেলিবলগীয়া ফিচাৰীটো কিমান ডাঙৰ হ'ব বেয়া লাগে আগতে মাছ চাছ বিকি মেলিও মানে ৰাইজক খাব দিছিলে 2 কেজি 3 কেজি এনেকৈ দিছিলোঁ আজিকালি মই আজি মানে পাতত দিবৰ কাৰণে দনিকণা মাছ কেইটামান পাইছোঁ ইমান ডাঙৰ ফিচাৰীটো বেয়া লাগিছে আমাৰো বেয়া লাগিছে তাকে আৰু তুমি দিছা যেতিয়া খাওঁ বাৰু 2 পেকমান বেছি নাখাওঁ বুঢ়া মানুহ কথা অৱশ্যে মই এইকণ মাজে মাজে ধৰি থকাৰ কাৰণে মই সুস্থ আছোঁ আৰু গাটো গম পাইছে নাই দাইয়া হয় হয় দতি এইবিলাক মানে হেৰি আকৌ মাছটো এইবাৰ বহুত জেগাত আছে থাকে যদি এইবাৰ পোহনীয়া মাছ নাই আৰু এইবিলাক মানে বনৰীয়া মাছে অলপ পাইছে ৰাইজে আগৰ নিচিনা শুকতি বনাব পৰা নাই এইবাৰ পুঠি খলিহনা আৰু গৰৈ চৰৈ এইবিলাকেই আছে আৰু ক'তনো এইবিলাক হেৰি পাব ভাল মাছ পাবলৈ দিগদাৰী ডাঙৰ ফিচাৰীকেইটা ওলাইয়ে গ'ল অলপ ওখ ফিচাৰীবিলাক আৰু আছে আৰু মাছ তাকে ৰাইজে 2-1কে ধৰি মেলি খাইছে আচ্ছা হেৰি নহয় দাৰিয়া এই যে তোমাৰ এই বোৱাৰীগৰাকী যে আনিছিলে মানে কি তাই ভালে কুশলে আছেনে খোৱা বোৱা ভালকৈ লৈছেনে ল'ৰাৰ লগত মিলিছে নাই তাকে কোৱাচোন তোমাৰ বোৱাৰীজনীৰ বিষয়ে অলপ কোৱা নাই তপাদতি আমাৰ বোৱাৰীজনী এনেকুৱা চাচৈ খাতি বীজ জলকীয়াও তেনেকুৱা নপৰেও বৰ মুখখন চোকা মুখত নিমখ নিদিলেও হয় এইজনী বোৱাৰীনো মানে কি ক'ব ইয়াক আমি বুজাই বৰাই একো মানে শান্তি দিব নোৱাৰোঁ কিবা এষাৰ ক'লে পোনেই খেককৈ ধৰেচোন বান্দৰ নিচিনা কিবা এটা ক'বও নোৱাৰি পোনেই দাঁত চেলাই ধৰে বহুত দিগদাৰ আজিকালি ল'ৰাবোৰ ল'ৰা নহয় মাক দেউতাকক কাকো নেমানে আপুনি চাবচোন আজিকালি কেইটানো ল'ৰাই বাপেকৰ কথা শুনে ভালকৈ পঢ়িবা বোলে নপঢ়োঁ বুলি কৈ দিয়ে স্কুল কলেজৰ কথা ক'লে চাকৰি ক'ম দেই সেইবোৰ কি পঢ়ে নেকি আজিকালি কি পঢ়িলে চাকৰি পায় নেকি এনেকৈ উল্টাই ধৰে বহুত দিগদাৰ বোৱাৰী যিজনী পালোঁ তপাদত একদম মোক মানে একদম খাই দিছে মাথা খাই দিছে দেই একদম অৱস্থা বেয়া কৰি দিছে শাহুৱেককতো শাহুৱেক বুলিয়ে নেমানে এই চকী টেবুলত যে এইবিলাকত বহি থাকিলেতো মানে আঁতৰিয়ে নিদিয়ে এইবোৰ মান সন্মান একো বুজি নাপায় এইবোৰ ছোৱালী আৰু বোৱাৰী আৰু
ভাল বংশৰ তোল খোৱাহেঁতেনতো ভালেই আছিলে যেনেকুৱা মানে খটাৰ খুচুৰ বংশৰ তোল খালেও মোৰ বোৱাৰীজনী মাথা খাই দিছে পাগুৰিটোও খুলিব লাগিব যেন পাইছোঁ আৰু চুলিকেইডালো নাথাকিব যেন পাইছোঁ আৰু কি হ'ব এইজনী বোৱাৰী মোক খাই দিছে একদম অৱস্থা বেয়া কৰি দিছে নেযাবি বুলি ক'লে যাব নাখাবি ক'লে খাব নকৰিবি বুলি ক'লে কৰিব বহুত দিগদাৰ তপাতত এইবোৰ কাহিনী আপোনালোকৰ দিনটোতো অৱশ্যে গ'লেই অৱশ্যে আপোনালোকৰ দিনতো বহুত ভাল আছিলে যেনেকুৱা এজনী আনিছিলোঁ কৈ মেলি অলপ খাইছিলে আজিকালি বহুত দিগদাৰ দতিক বহুত দিগদাৰ হয় তুমি দাইয়া ঠিকেই কৈছা দেই কত বোৱাৰী তেনেকৈ গুচি গৈছে ল'ৰাবোৰ বোলে আমুকাবোৰ পুতেকে বোলে আকৌ এগৰাকী দুগৰাকী হ'ল নেকি নহয় বোলে তাই বোলে সেই আগৰগৰাকী গুচি গ'ল নহয় এই বেলেগ ল'ৰাটোলৈ এনেকুৱাবোৰে শুনি থাকোঁ অকল এইবোৰে শুনি থাকোঁ আৰু এই বোৱাৰীবিলাক লগ খালে ইটোৱে মানে কাৰোবাৰ মানে লোকৰ ঘৰৰ কথা কোনে কেনেকুৱা খাইছে কাৰ কি চুকলি এনেকুৱাবোৰ কথাই পাতি থকা শুনো ভাল কথা নুশুনো ন বিজনেছৰ কথা পঢ়াৰ কথা ভাল কিবা নাচ গান কিবা কিবি এইবিলাক আত্মসহায়ক গোট কিবা কিবি এইবোৰ পাতিছে আজিকালি সেইবিলাকৰ কথা নুশুনো আকৌ লোকৰ নিন্দনীয় কথাবিলাক শুনি পাওঁ সেইবোৰে সমালোচনা হয় এতিয়া আমি মদখোলাত বহিছোঁ বহিলেও আমি ভাল কথাই পাতোঁ ঘৰত থকা মহিলাবিলাকে ভাবে কি পূৰা মদ খাই কিনি পূৰা হুলস্থুল আড্ডা পিটিছে নাই আমিতো ইমান ধুনীয়া কথা পাতিছোঁ দুটাই এতিয়া তোমাৰ আজি ইমান দিনৰ মূৰত লগ পাইছোঁ কথা পাতিছোঁ মাজে তুমি দাইয়া এনেকৈ প্ৰগ্ৰাম কৰিবা মোকো মাতিবা মইনো এই বুঢ়া মানুহটো মোৰ ওচৰত কোনোবা এটা আহিলে কথা পাতি ভাল লাগে কিমাননো ঘৰত বহি থাকিম লাখুটিডাল লৈ ওলাই আহিলোঁ তোমালোকৰ ঘৰত এতিয়া বহিলোঁ সেই অকণ চাহকৈ অকণমান পাইছোঁ গৰম চাহ তুমি যদি মাতি থাকিলে এনেকৈ মানে গৰম চাহে হওক ঠাণ্ডা চাহে হওক দি থাকিলে এটা কথা পাতি থাকিলে আমাৰ মনটোকে ভাল লাগে আমাৰ ব্ৰেইনবিলাক অলপ ৱাছ হয় ইটো সিটো কথা পাতি থাকিলে অৱশ্যে আমি লোকৰ গ্লানি চৰ্চাবোৰ আমি ইমান নাপাতোঁ ভাল কথাহে পাতোঁ ঠিক আছে দাইয়া হেৰি খোৱা বোৱাটো শেষ হৈ গ'ল মই মানে ওলাইছোঁ ঠিক আছে